Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰিছো সবৰে ভাল এতিয়ালৈকেটো থাম্বনেইলটো চাই আপোনালোকে গম পাইছে যে আজি ভিডিওটো কিহৰ ওপৰত হ'ব প্ল্যান্সটো সবে ভাল পায় কিন্তু ধৰক আজিকালি যোনটো বিজি লাইফষ্টাইল হৈ গৈছে মানুহৰ তো হেতু কাৰণে মানুহে প্ল্যান্সবোৰ ঘৰলৈ আনিবলৈ অলপ টান পায় প্ৰবলেম পায় কিন্তু মই আজি আপোনালোকক এনেকুৱা পাঁচটা ইনডোৰ প্ল্যান্সৰ কথা ক'ম যোনটোত একেবাৰে লো মেইনটেনেন্স আৰু খুবেই ইজি হয় গ্ৰো কৰিবলৈ তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক কাৰণ মই ভিডিওটো শেষত আপোনালোকক এটা বোনাস টিপ দিম যোনটো আপোনালোকৰ কাৰণে খুবেই হেল্পফুল মোৰ প্ৰথম প্লান্টজোপা হৈছে স্নেক প্লান্ট এইজোপা কথা বহুতে গম পাইছেই চাগে একেবাৰে লো মেইনটেনেন্সৰ প্লান্ট হয় আপুনি সদায় পানী দি থাকিব দৰকাৰ নাই মাটিটো চেঞ্জ কৰি থাকিব দৰকাৰ নাই একেবাৰে লো লাইটতো এইজোপা খুব ধুনীয়াকৈ গ্ৰো হৈ যায় বহুত সোনকালে গ্ৰো হয় বেছিকৈ মেইনটেনেন্সৰ দৰকাৰ নাই আৰু পাতকেইটা দেখিবলৈ খুবেই ধুনীয়া লাগে মই সপ্তাহত এবাৰে পানী দিওঁ এইজোপাত সদায় সদায় দি নাথাকোঁ মাজে মাজে অলপ অলপ স্প্ৰে মাৰি থাকোঁ পানী স্প্ৰেটো তো মইষ্ট হৈ থাকিলে অকণমান মানে ভালকৈ গ্ৰো হৈ যায় এইজোপা বহুত সোনকালেই মোৰ গ্ৰো হয় মোৰ ছেকেণ্ড প্লান্টজোপা হৈছে এইজোপা মানি প্লান্ট এইজোপাও একেবাৰে ইজিয়েষ্ট প্লান্ট টু গ্ৰো বুলি ক'ব পাৰোঁ এইজোপাটো একেবাৰে মেইনটেনেন্স নাই আপুনি অকণমান মাটি দি পেলাই ফুটি দিলেও ইয়াৰ পাতকেইটা মানে লতা নিচিনাকৈ বগাই গৈ থাকিব আপোনালোকে চোৱা চিতা বেছি কৰা দৰকাৰ নাই পানীও বেছি দৰকাৰ নাই যেতিয়া একেবাৰে সয়েলটো ড্ৰাই হৈ যায় তেতিয়া দিলেই হ'ল বাকি মাজে মাজে এনেকৈ স্প্ৰে মাৰি থাকিলেও এই পাতকেইটা এতিয়া যেনেকৈ দেখিছে অলপ শাইন কৰি আছে এনেকৈ পানীটো মাৰি থাকিলে ধুনীয়াকৈ শাইন কৰি থাকিব আদাৰৱাইজ একো মেইনটেনেন্সৰ দৰকাৰ নাই লো লাইটতো এইজোপা ধুনীয়াকৈ গ্ৰো হৈ থাকে এইজোপা দেখিছে ইমান ধুনীয়া ট্ৰেইলিং প্লান্ট হয় একদম ধুনীয়াকৈ বগাই গৈয়ে থাকে আপোনালোকে হেং কৰিলে বেছি ভাল লাগিব এনেকুৱা প্লান্টজোপা বা সৰু টাপতো আপোনালোকে ৰাখি দিব পাৰে বহুত ধুনীয়াকৈ আৰু সহজতে গ্ৰো হৈ যাব মোৰ ওচৰত দুজোপা আছে এইজোপা আছে আৰু এজোপা আপোনাৰ যোনটো ডেভিল চাই বুলি কয় এই দুজোপাই আছে প্লান্ট মোৰ নেক্সট প্লান্টজোপা হৈছে এইজোপাৰ নাম ফিডলি ফিগ প্লান্ট বুলি কয় এইজোপাও মই পাতকেইটা দেখিয়ে লৈ আনিলোঁ কাৰণ এই পাতকেইটা বহুত ডাঙৰ চাইজৰ হয় দেখিবলৈ খুব ধুনীয়া লাগে আপোনালোকেও যদি এইজোপা গছ আনিব বিচাৰিছে তেনেহ'লে ট্ৰাই কৰিব যে এইজোপা ব্ৰাইট ৰুমতে থ'বলৈ ইয়াৰ গ্ৰোথটো অলপ শ্ল' হয় বাকী কেইজোপাতকৈ কিন্তু প্ৰপাৰ লাইট আৰু পানীটো পাই থাকিলে ধুনীয়াকৈ গ্ৰো হৈ থাকে একো টেনশ্যন ল'ব দৰকাৰ নাই কিন্তু ডাইৰেক্ট ছানলাইটত নিদিব কাৰণ পাতকেইটা বহুত সোনকালে বেয়া হৈ যাব ডাইৰেক্ট ছানলাইট পালে মাজে মাজে এনেকৈ স্প্ৰে মাৰি থাকিব তেতিয়া পাতকেইটা অকণমান চফা কৰিলে মানে অক্সিজেনটো পায় আৰু চফা কাপোৰ এখন লৈ পেলাই তিয়াই পেলাই এনেকৈ পাতকেইটা মুচি থাকিলেও পাতকেইটা বহুত ধুনীয়াকৈ শ্বাইন কৰে মই প্ৰায়ভাগ এনেকৈ মুচিয়ে থাকোঁ কাৰণ ধূলি বালি লগাৰ কাৰণে পাতবোৰ লেতেৰা হৈ থাকে সেইকাৰণে এনেকৈ মই মাজে মাজে মুচি থাকোঁ তেতিয়া পাতকেইটা একদম ধুনীয়াকৈ শ্বাইন কৰে দেখিবলৈ খুব ধুনীয়া লাগে আৰু এয়া চব কিমান ধুনীয়াকৈ এতিয়া শ্বাইন কৰিছে পাতকেইটা সেইকাৰণে এবাৰে চইলটো যেতিয়া 1 ইঞ্চিমান ড্ৰাই হৈ যায় তেতিয়াহে পানীটো দিব এই গছজোপাত মই সপ্তাহত এবাৰ বা দুবাৰেই দিওঁ আৰু টাচ কৰি চাওঁ যদি চইলটো অকণমান মইষ্ট হৈ আছে তেনেহ'লে নিদিওঁ নেক্সট প্লান্টজোপা হৈছে এইজোপা স্পাইডাৰ প্লেণ্ট এইজোপা খুব ধুনীয়া ইনডোৰ প্লেণ্ট হয় মই বিগিনাৰখিনি ক'ব বিচাৰিছোঁ যে আপোনালোকে প্লিজ এই স্পাইডাৰ প্লেণ্টজোপা আনক নিজৰ হোম ডেকৰৰ কাৰণে কাৰণ এই হোম ডেকৰৰ কাৰণে এই প্লান্টজোপা খুবেই ধুনীয়া একদম লো মেইনটেনেন্সৰ প্লান্ট হয় খালি এইটো চেষ্টা কৰিব যে একদম ব্ৰাইট ৰুম এটাত এনেকৈ খিৰিকী কাষতে ৰাখিবলৈ মই খিৰিকী কাষতে ৰাখিছোঁ কাৰণ ইয়াত ধুনীয়াকৈ ইনডাইৰেক্ট ছানলাইটটো পৰি থাকে পোহৰটো ভালকৈ পালে এই প্লান্টজোপা ধুনীয়াকৈ গ্ৰো হৈ থাকে মাজে মাজে স্প্ৰে কৰি থাকোঁ আৰু সপ্তাহত এবাৰে মই ভালকৈ ড্ৰেইন হৈ যোৱাকৈ পানী দিওঁ বেছিকৈ পানী দি থাকিবলৈ ইয়াত দৰকাৰ নাই কাৰণ এয়া স্পাইডাৰ প্লেণ্টটো একচুৱেলি ড্ৰাই চইলে ভাল পায় একদম চইলটো যেতিয়া ড্ৰাই হৈ যায় তেতিয়াহে পানী দিব নহবা দৰকাৰ নাই পানী দিবলৈ এণ্ড লাষ্ট বাট নট দ্য লিষ্ট এইজোপা ৰবাৰ ট্ৰী এইজোপা খুব ধুনীয়া ইনডোৰ প্লান্ট আপোনালোকে আনিব পাৰে মই এজোপা অকণমান সৰু চাইজতে আনিছিলোঁ কিন্তু এতিয়া ধুনীয়াকৈ গ্ৰোথটো হৈ আছে মই সপ্তাহত এবাৰে পানী দিছোঁ আৰু ধুনীয়াকৈ এইজোপা গ্ৰোথ হৈ আছে আপোনালোকেও চেষ্টা কৰিব যে এইজোপা ব্ৰাইট ৰুমতে ৰাখিবলৈ কাৰণ ব্ৰাইট ৰুমত নথ'লে ভালকৈ পোহৰটো নাপালে মানে পাতকেইটা সৰু সৰু হৈ থাকে এয়া তলৰ পাতকেইটা দেখিছেই যে অলপ মোৰ সৰু হৈ আছে বাকী ভালকৈ যদি পানী আৰু আপোনালোকে ছানলাইটটো দি থাকে তেনেহ'লে বহুত ধুনীয়াকৈ গ্ৰোথ হ'ব এইজোপা মোৰ এতিয়া ডাঙৰ হৈ গৈ আছে আৰু মাজে মাজে এনেকৈ পানী স্প্ৰে কৰি থাকোঁ একেবাৰে মাটিটো শুকাই যোৱা পিছতহে পানী দিব মোৰ এইজোপাটো মাটিটো শুকাই গৈছে আজি পানী অলপ দি দিওঁ এই গছজোপাৰ পাতকেইটাও বহুত শ্বাইন কৰে সেইকাৰণে এনেকৈ মাজে মাজে তিতা কাপোৰখন দি এনেকৈ মুচি থাকিব তেতিয়া পাতকেইটা দেখিবলৈ বহুত ধুনীয়া হয় শ্বাইন কৰি থাকে এয়া দেখিছেই কিমান ধুনীয়া লাগিছে সো গাইজ আজি বোনাস টিপটো হৈছে
যে আপোনালোকে ফাৰ্টিলাইজাৰ কেতিয়া ইউজ নকৰিব নিজৰ প্লান্টছত পাৰিলে মাজে মাজে শুকান গোবৰ অলপ দি দিব বহুত সোনকালে আপোনালোকৰ প্লান্টজোপা গ্ৰ' হ'ব মই মাজে মাজে সদায় শুকান গোবৰেই দিওঁ বেলেগ একো ফাৰ্টিলাইজাৰ ইউজ নকৰোঁ আৰু বহুত ধুনীয়াকৈ মোৰ প্লান্টছখিনি গ্ৰ' হৈ আছে আৰু লগতে এইটো কথা ক'ব বিচাৰিছোঁ যে এই প্লান্টছখিনি ইনডোৰ প্লান্টছখিনি এয়াৰ পিউৰিফায়াৰৰ কাম কৰে আপোনালোকে ৰুমত নিজৰ লিভিং ৰুম বা বেডৰুমত থ'লে আপোনালোকে আপোনাৰ এয়াৰ যোনটো হয় সেইটো পিউৰিফাই কৰি ৰাখে তো আপোনালোকে ধুনীয়াকৈ ইনডোৰ প্লান্টছ হিচাপে আপোনালোকে এইকেইজোপা গছ আনিব পাৰে নিজৰ ঘৰলৈ চ' আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভালে পাইছে কমেণ্টত জনাব যে আপোনালোকৰ এই 5 কেইজোপা গছৰ পাতৰ কোনটো বেছি ভাল লাগিলে আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব টিল দেন ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল বাই বাই